নমস্কাৰ। আজি মই পাঠ্যপুথিৰ বিষয়বস্তু আলোচনা কৰাৰ বিপৰীতে অন্য এক বিষয়বস্তুৰ বিষয়ে বিশ্লেষণ দাঙি ধৰিব বিচাৰিছোঁ। বিষয়টো হৈছে গুৰু আৰু শিষ্যৰ মাজৰ সম্পৰ্ক, অৰ্থাৎ গুৰু আৰু শিষ্যৰ মাজত সম্পৰ্ক কেনে হোৱা উচিত, সেই বিষয়ে মই আজি আপোনালোকৰ আগত দাঙি ধৰিম। আপোনালোকে জানে বৈদিক যুগৰ শ্ৰেষ্ঠ মানৱ হৈছে কৃষ্ণদ্বৈপায়ন ব্যাস। কৃষ্ণদ্বৈপায়ন ব্যাস was the supreme being of বৈদিক ইৰা, অৰ্থাৎ বৈদিক যুগৰ শ্ৰেষ্ঠ মানৱ বুলি কোৱা হয় কৃষ্ণদ্বৈপায়ন ব্যাস। তেখেতে আমাক বিভিন্ন আধ্যাত্মিক চিন্তাধাৰাৰ দিয়াৰ উদ্দেশ্যে আমাৰ ভাৰতবৰ্ষৰ বেদসমূহ আমাক দি থৈ গৈছে, আৰু এই বেদসমূহৰ পৰা অধ্যয়ন কৰি আমি জানিব পাৰিছোঁ যে গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা, তস্मै শ্ৰী গুৰুৱে নমো নমঃ। অৰ্থাৎ গুৰুৱে হৈছে ব্ৰহ্মা, গুৰুৱে হৈছে বিষ্ণু আৰু গুৰুৱে হৈছে দেৱ মহেশ্বৰ, আৰু তেখেতেই হৈছে আমাৰ কাৰণে পৰম ব্ৰহ্মা। সেয়েহে আমি গুৰুক সদায় ভয়, ভক্তি আৰু শ্ৰদ্ধা কৰি চলিব লাগে। আমি গুৰুক পোৱাৰ আগত প্ৰথমে আমাক ঈশ্বৰে সৃষ্টি কৰিলে, আৰু এই ঈশ্বৰে সৃষ্টি কৰি আমাক এডোখৰ ঠাই দিলে। সেই ঠাইডোখৰ হৈছে আমাৰ মাতৃৰ গৰ্ভ। আমি আমাৰ মাতৃৰ গৰ্ভত প্ৰায় 10 মাহ 10 দিন থাকোঁ, আৰু এই 10 মাহ 10 দিনত আমাক মাতৃয়ে বিভিন্ন দুখ কষ্টৰ মাজেৰে 9 মাহ 9 দিনৰ পৰা 10 মাহ 10 দিনলৈকে তেখেতৰ গৰ্ভত ৰাখি আমাক এই পৃথিৱীলৈ অহাৰ পথটো দেখুৱাই দিয়ে, যাৰ ফলত আমি সুন্দৰ পৃথিৱীখন দেখা পাওঁ। গতিকে সেয়েহে প্ৰথমে আমি ভগৱানক সদায় প্ৰাৰ্থনা কৰা উচিত, আৰু ভগৱানৰ পাছত আমি আমাৰ পিতৃ মাতৃক সন্মান কৰা উচিত, শ্ৰদ্ধা কৰা উচিত, ভক্তি কৰা উচিত। আৰু পিতৃ মাতৃৰ লগে লগে মাতৃ আমাৰ এই পৃথিৱীখনলৈ পঠিয়াই দিয়াৰ লগে লগে আমি এই পৃথিৱীত যিকেইটা দিন জীয়াই থাকিম, সেই জীয়াই থকাৰ দিনকেইটা কেনেকৈ আমি লালিত পালিত হ'ম, কেনেকৈ আমি আগুৱাই যাম, কেনেকৈ সমাজক আমি আগুৱাই লৈ যাম, আৰু সমাজৰ প্ৰতি আমাৰ দায়বদ্ধ কি হ'ব, পিতৃ মাতৃৰ প্ৰতি দায়বদ্ধ কি হ'ব, আমি কেনেকৈ আনৰ উপকাৰী হৈ জীয়াই থাকিব পাৰিম, এই সকলোবোৰ কথা আমাক একমাত্ৰ গুৰুৱেহে দিব পাৰে। অৰ্থাৎ গুৰুৱে আমাৰ জ্ঞানৰ ভাণ্ডাৰটো দিব পাৰে, যি জ্ঞানৰ জৰিয়তে আমি জীৱনত আগুৱাই যাব পাৰোঁ। জীৱনত কেনেকৈ মোৰ জীৱনটো, আমি আমাৰ জীৱনটো সজাই তুলিব পাৰিম, সেই শক্তিখিনিক চিন্তা কৰা, সেই শক্তিখিনিক সুন্দৰভাৱে উপস্থাপন কৰাত আমাক সহায় কৰে মাত্ৰ গুৰুৱে। সেয়েহে আমি আমাৰ অন্যতম শ্ৰেষ্ঠ ভক্তি কৰিবলগীয়া ব্যক্তিগৰাকী হৈছে গুৰু। সেইকাৰণে কোৱা হৈছে গুৰুৱে হৈছে ব্ৰহ্মা, গুৰুৱে হৈছে বিষ্ণু, আৰু গুৰুৱে হৈছে দেৱ মহেশ্বৰ পৰম ব্ৰহ্মা। গতিকে আমি ছাত্ৰ ছাত্ৰীসকল যদি আমি গুৰুক ভয়, ভক্তি, শ্ৰদ্ধা, গুৰুকেই যদি আমি ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ বুলি সদায় আমি তেখেতসকলৰ প্ৰতি সন্মান জনাই আহোঁ, তেতিয়াহ'লে নিশ্চয় আমি ছাত্ৰ ছাত্ৰীসকলে এদিন নহয় এদিন সমাজত ভাল ব্যক্তি হিচাপে পৰিচিত হ'ব পাৰিম। আৰু সেয়েহে এজন শিক্ষকেও গুৰু হিচাপে, এজন শিক্ষকৰো জ্ঞান থকা এজন শিক্ষকো, মই যে গুৰু ব্ৰহ্মা বিষ্ণুৰ লগত যে মোক তুলনা কৰা হৈছে, মই যে এজন ছাত্ৰৰ কাৰণে ভগৱান সদৃশ গুৰু ব্ৰহ্মা বিষ্ণু হ'ব পাৰোঁ বা হওঁ, সেই কথাখিনি আমি শিক্ষকসকলেও অনুভৱ কৰিব লাগিব। তেতিয়াহে আমি ছাত্ৰ ছাত্ৰীক আগুৱাই লৈ যাব পাৰিম। ছাত্ৰ ছাত্ৰীক আমি সমানে চোৱা চিতা কৰি তেখেতসকলক সুন্দৰ মানুহ, প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰিম। আপোনালোকে জানে যে গুৰু দ্ৰোণাচাৰ্যই যেতিয়া একালব্যৰ শিষ্যত্ব গ্ৰহণ কৰিব বিচৰা নাছিল, তেতিয়া একালব্যই তেখেতক
হৃদয়ত স্থাপন কৰি লৈছিল আৰু এক মূৰ্তি এটা বনাই লৈছিল। দ্ৰোণাচাৰ্যৰ মূৰ্তি এটা বনাই তেখেতৰ গুৰু হিচাপে হৃদয়ত স্থাপন কৰি সদায় গুৰু স্মৰণ কৰি ধনুবিদ্যা শিকিবলৈ আৰম্ভ কৰিছিল। আৰু এদিন তেনেকৈয়ে সেই মূৰ্তিটোক পূজা কৰি তেখেতে এদিন সৰ্বশ্ৰেষ্ঠ ধনুবিদ হৈছিল। কিন্তু সেই ধনুবিদ্যাৰ পৰা কিছু বিৰত ৰাখিবৰ কাৰণে, শ্ৰেষ্ঠত্বতা দিয়াৰ পৰা বিৰত ৰাখিবৰ কাৰণে গুৰু দ্ৰোণাচাৰ্যই তেখেতৰ বুঢ়া আঙুলিটো দান হিচাপে বিচাৰিছিল, গুৰুদান হিচাপে, গুৰু দক্ষিণা হিচাপে বিচাৰিছিল। আৰু তেতিয়া একালব্যই কোনো ধৰণৰ চিন্তা নকৰাকৈ, কোনো ধৰণৰ সংকোচ নকৰাকৈ তেখেতে গুৰুক বুঢ়া আঙুলিটো দক্ষিণা দিছিল। একালব্যই জানিছিল যে বুঢ়া আঙুলিটো মোৰ নাইকিয়া হ'লে মই ধনুবিদ্যাৰ পাকৈত কেতিয়াও হ'ব নোৱাৰিম, কাৰণ ধনুৰ খৰ মাৰিবলৈ হ'লে আমি বুঢ়া আঙুলিটো ব্যৱহাৰ কৰিবই লাগিব। সেই কথাখিনি জানিও কিন্তু তেখেতে গুৰুক সম্পূৰ্ণ মুক্ত মনেৰে তেখেতৰ সেই বুঢ়া আঙুলিটো গুৰু দক্ষিণা দিছিল। অৰ্থাৎ তেখেতৰ উদ্দেশ্য আছিল কেৱল গুৰু ভক্তি। তেখেতে গুৰুক ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ সদৃশ হিচাপে গ্ৰহণ কৰিছিল। তেখেতে সেই কথাখিনি জানিছিল। সেয়েহে তেখেতে ধনুবিদ্যাক পিছুৱাই থৈ তেখেতৰ উদ্দেশ্য আছিল গুৰুৰ প্ৰতি ভক্তি, শ্ৰদ্ধা আৰু ভয়, এই তিনিটা বস্তু প্ৰদান কৰা। কিন্তু দ্ৰোণাচাৰ্য গুৰুৱে যি কাৰণতেই তেওঁৰ সেই বুঢ়া আঙুলিটো নলওঁ কিয়, কিন্তু আজিৰ এই বাস্তৱ ক্ষেত্ৰত আমি আজি দেখিবলৈ পাইছোঁ, যিসকলে বৰ্তমান ধনুবিদ্যা শিকি আছে, আৰ্চাৰী অলিম্পিকত আমি দেখিছোঁ আৰ্চাৰী কৰি আছে, আৰ্চাৰী শিকি আছে, আৰ্চাৰীত ভাগ লোৱাসকলৰ পৰা আমি দেখিছোঁ যে বাস্তৱ সময়ত, বৰ্তমান সময়ত সেই ধনুখন মাৰিবৰ কাৰণে, ধনুৰ খৰডাল মাৰিবৰ কাৰণে কিন্তু বুঢ়া আঙুলি ব্যৱহাৰ কেতিয়াও নকৰে। বুঢ়া আঙুলি ব্যৱহাৰ নকৰাকৈয়ে ধনুৰ খৰ মাৰিব পাৰে, অথচ বিশ্বৰ শ্ৰেষ্ঠ সন্মানো লাভ কৰিবলৈ সামৰ্থ্য হৈছে। গতিকে একালব্যৰ প্ৰতি গুৰু দ্ৰোণাচাৰ্যৰ যি মনোভাৱ আছিল, শিষ্যৰ প্ৰতি যিটো মনোভাৱ আছিল, সেই মনোভাৱটো আজি প্ৰমাণ কৰি দেখুৱালে যে কেতিয়াবা গুৰুৰ কথাও, যদিহে গুৰুৰ উদ্দেশ্য সঠিক নহয়, তেতিয়াহ'লে কিন্তু গুৰুৰ সেই কথাও কেতিয়াও সত্যত পৰিণত নহয়। আজি তাকেই একালব্যই সেই কথাটোকেই প্ৰমাণ কৰি দেখুৱাইছে। কাৰণ গুৰু হিচাপে তেখেতক যিভাৱে ভক্তি শ্ৰদ্ধা কৰিছিল, গতিকে সেই ভক্তি শ্ৰদ্ধাক তেখেতে সেই ভক্তি শ্ৰদ্ধাৰ প্ৰতি শিষ্যজনে তেখেতলৈ দিয়া, একালব্যই তেখেতলৈ দিয়া সেই গুৰু দক্ষিণাৰ প্ৰতি তেখেতো নিশ্চয় বুজিব লাগিছিল, তেখেতো শিষ্যজনক সন্মান জনাব লাগিছিল। আৰু আজি সেয়েহে একালব্যই প্ৰমাণ কৰি দেখুৱালে যে গুৰুৰ চিন্তাও কেতিয়াবা ক'ৰবাত নহয় ক'ৰবাত ভুল হ'ব পাৰে। সেয়েহে আমি গুৰুসকলে ইমান সচেতন হ'ব লাগে যে যাতে আমি কোনো কাৰণতেই আমি ছাত্ৰ ছাত্ৰীসকলক মিছগাইড কৰিব নোৱাৰোঁ, যাতে আমাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল কেতিয়াও ভৱিষ্যতৰ বাবে এটা বিপথে পৰিচালিত হ'বলগীয়া নহয়। ভৱিষ্যতত শ্ৰেষ্ঠ মানৱ হ'বলগীয়া আছিল, কিন্তু শ্ৰেষ্ঠ মানৱ গুৰুসকলৰ কাৰণে যাতে শ্ৰেষ্ঠ মানৱ হোৱাৰ পৰা আঁতৰি আহিবলগীয়া নহয়, সেই কথাখিনি আমি গুৰুও লক্ষ্য কৰা উচিত। যেতিয়া আমি শিষ্যই আমি শ্ৰদ্ধা কৰিব জানিম, তেতিয়াহে শিষ্যইও আমাক শ্ৰদ্ধা কৰিবলৈ শিকিব। যিহেতু আমি গুৰু হিচাপে প্ৰথমে আমিয়ে তেখেতসকলক শ্ৰদ্ধা সন্মান কৰিব জানিব লাগিব, আৰু তেতিয়া তেওঁলোকেও শিষ্যসকলেও এদিন আমাৰ গুৰুসকলক, পূজ্য দেৱতা গুৰুসকলক সন্মান, ভক্তি আৰু শ্ৰদ্ধাৰে আগুৱাই যাব। আৰু তেতিয়াই আমি প্ৰত্যেকেই একোজন পৃথিৱীত ভাল মানৱ সম্পদ হিচাপে আমি পৰিচয় দিব পাৰিম। সেয়েহে আমি গুৰু আৰু শিষ্যৰ মাজত যি সম্পৰ্ক, সেই সম্পৰ্ক সদায় সুন্দৰ হ'ব লাগিব, চিন্তাধাৰা সুন্দৰ হ'ব লাগিব, তাত কোনো ধৰণৰ পাৰ্থক্য থাকিব নালাগিব। আমাৰ উদ্দেশ্য হ'ব লাগিব একমাত্ৰ শিক্ষা প্ৰদান কৰা, সি যি জাতিৰেই নহওক,
ছাত্ৰ যি জাতিৰেই নহওক, ছাত্ৰ যি ধৰ্মৰেই নহওক, ছাত্ৰ যি সামাজিক পৰিৱেশৰ পৰা অহাই নহওক, ছাত্ৰ ধনী হ'ব পাৰে, দুখীয়া হ'ব পাৰে, মধ্যবিত্ত হ'ব পাৰে, ছাত্ৰ দুৰ্বল হ'ব পাৰে, সবল হ'ব পাৰে, ছাত্ৰজন তীক্ষ্ণ চোকাৰ হ'ব পাৰে, দুৰ্বল হ'ব পাৰে, কিন্তু আমাৰ উদ্দেশ্য হ'ব লাগিব জ্ঞান প্ৰদান কৰা, ছাত্ৰ ছাত্ৰীসকলক মানুহ কৰি গঢ়ি তোলা। আৰু তেতিয়া সেই ছাত্ৰ ছাত্ৰীসকলেও এদিন গুৰুৰ এই কথাখিনিকে সাৰোগত কৰি আগুৱাই যাব পাৰিব আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে সফল হ'ব পাৰিব। সেয়েহে আমি কোনো ধৰণৰ ভেদাভেদ নাৰাখি একমাত্ৰ লক্ষ্য শিক্ষা দান। গতিকে আমাৰ উদ্দেশ্য হ'ব শিক্ষা দান। কেৱল আমি গুৰু হিচাপে আমাৰ যিখিনি মাহেকীয়া প্ৰাপ্য, এই প্ৰাপ্যখিনিৰ কথা যাতে আমি চিন্তা কৰি নাথাকোঁ, প্ৰাপ্যখিনিৰ কাৰণে আমি চাকৰি কৰা বুলি ধৰি নলওঁ, শিক্ষাগুৰু হোৱা বুলি ধৰি নলৈ, বৰঞ্চ আমি জনা জ্ঞানখিনি অন্য এজনক দি, অন্য এজন প্ৰজন্মক দি, সেই প্ৰজন্মক আমাতকৈও শ্ৰেষ্ঠ কৰি পৃথিৱীখনৰ কাৰণে উপকাৰী কৰি তোলা, আন 4জন ব্যক্তিৰ কাৰণে তেখেতক এজন উপকাৰী ব্যক্তি হিচাপে গঢ়ি তোলাটোৱেই আমাৰ উদ্দেশ্য হ'ব লাগে। আমাৰ উদ্দেশ্য এইটোৱে হ'ব লাগে যে আজি ছাত্ৰ ছাত্ৰীসকলে আমাক মহাশয় বুলি সম্বোধন কৰে, ছাৰ বুলি সম্বোধন কৰে, ভৱিষ্যতে যাতে আমি ওলোটাই সেই ছাত্ৰ ছাত্ৰীসকলৰ কৰ্ম দেখি, তেওঁলোকৰ জ্ঞান দেখি, তেওঁলোকৰ ধাৰ্মিকতা দেখি, তেওঁলোকৰ আধ্যাত্মিকতা দেখি, তেওঁলোকৰ সুন্দৰ চিন্তা চৰ্চা দেখি, তেওঁলোকৰ সমাজৰ প্ৰতি দায়বদ্ধতা দেখি, তেওঁলোকৰ সমাজৰ প্ৰতি আগুৱাই লোৱাৰ যি মনোভাৱ তাক দেখি ওলোটাই যাতে আমি তেখেতসকলক ছাৰ বা মহাশয় বা বাইদেউ, মেডাম এই সম্বোধনেৰে তেওঁলোকক ভৱিষ্যতে সম্বোধন কৰিবৰ এটা সুবিধা পাওঁ, সেইখিনিহে আমি অনুভৱ কৰিব লাগে। কাৰণ আমি আজি আমাক যেনেকৈ ছাৰ মহাশয় বুলি কয়, বাইদেউ বুলি কয়, ঠিক সেই কথাটো আমি সদায় ওলোটাকৈ ভাবিব লাগে যে আমিহে এদিন তোমালোকক যাতে ভৱিষ্যতে ছাৰ বা বাইদেউ বুলি ক'ব পাৰোঁ। গতিকে তেতিয়াহে আমাৰ সমাজখন সংস্কাৰ হ'ব আৰু আমি সকলোৱে আটাইয়ে একেলগে মিলিজুলি সমাজখনক আৰু এখোজ আগুৱাই লৈ যাব পাৰিম আৰু ভৱিষ্যতৰ বাবে এক সুন্দৰ সমাজ স্থাপন কৰিব পাৰিম, য'ত মানুহ, জীৱ জন্তু, গছ গছনি আমি আটাইয়ে সুন্দৰভাৱে প্ৰকৃতিৰেই অংশ হিচাপে আমি সকলোৱে এটা পৰিয়ালৰ হৈ জীয়াই থাকিব পাৰিম। কাৰণ কিয়নো আমাৰ ধৰ্মশাস্ত্ৰসমূহে, আমাৰ বেদসমূহে কৈ গৈছে যে বাসুদেৱ কুটুম্বকম, অৰ্থাৎ পৃথিৱীখন এখন ঘৰ। গতিকে আমাৰ এই পৃথিৱীখন আমি এখন ঘৰ আৰু আমি সেইখন ঘৰৰেই সকলোৱে সদস্য বুলি আগুৱাই যাব লাগিব। এয়াই আছিল মোৰ আপোনালোকৰ প্ৰতি শিক্ষক আৰু ছাত্ৰ অৰ্থাৎ গুৰু আৰু শিষ্যৰ মাজৰ এক ক্ষুদ্ৰ বিশ্লেষণ। মই ভাবোঁ আপোনালোকে এই বিশ্লেষণটো চাই নিশ্চয় কিবা নহয় কিবা উপকাৰিতা অনুভৱ কৰিব। এইখিনিকে কৈ মই মোৰ এই বিশ্লেষণটো ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম। ধন্যবাদ।